Hey guys, কি খবৰ আপোনালোকৰ? I hope খবৰ নিশ্চয় ভাল। আপোনালোক মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু আজি কাতি বিহু, গতিকে আপোনালোকক মোৰ ফালৰ পৰা সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। তো আমাৰ ঘৰত কেনেকৈ কাতি বিহু উদযাপন কৰিছোঁ সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাড়াঘৰত থাকোঁ যিহেতু আমি, সেইকাৰণে ঠাই কম, গতিকে এটা সৰু বাল্টি লৈছোঁ, তাতেই তুলসী গছজোপা ধুনীয়াকৈ পুতিছোঁ। এতিয়া পিছে মাৰ সজোৱা হোৱা নাই, মানে চাকিটো দি আছে, সজোৱা হোৱা নাই, গতিকে সজাই লওক ভালকৈ প্ৰসাদ চসাদ দি কিনে, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এয়া শৰাই চৰাই দি উঠাৰ পিছত আমাৰ মায়ে আশীৰ্বাদ লৈ আছে যাতে সকলোৰে মংগল হওক। কিছু সময় পাছতে মায়ে শৰাই ভাঙিবলৈ আহি গ'ল, আৰু সেইকাৰণে পিছে পিছে ময়ো বোলো এটা ভিডিঅ' কৰি লওঁ, যিহেতু দিব লাগিব ন, সেইকাৰণেও ময়ো ভিডিঅ' কৰিবলৈ আহি গ'লোঁ। এতিয়া মায়ে শৰাইখন ভাগি আছে, তাৰপিছত আমি ধুনীয়াকৈ প্ৰসাদ খাম। শৰাই চৰাই ভাঙি উঠাৰ পিছত এতিয়া মায়ে আমাক প্ৰসাদ খাব দিছে। মানে এতিয়া মোৰ মুখখন হয়তো আন্ধাৰ আন্ধাৰ পাই আছে, কিন্তু কেমেৰা কোৱালিটিটো বেয়া নহয়, মই বাহিৰত বহি বহি কিনে খাম প্ৰসাদ। এতিয়া ইয়াতে লাইট নাই, লাইটেই এইফালে আছে, গতিকে প্ৰসাদ খাওঁ। মানে খোৱাৰ কথা পাতিব নালাগে ন, গতিকে খাই লওঁ হা। তো বিশেষ একো নাই, এইখিনিয়ে আছিল ভিডিঅ'টো। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।